নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। আজি লৈ আহিছোঁ কেইযোৰমান মিক্স টছ আৰু পিয়ৰ টছৰ যোৰা। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। এইযোৰ চাওক, খুবেই সুন্দৰ এযোৰ পিয়ৰ টছৰ যোৰা হয়। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এয়া চাওক, এইখন হৈছে চাদৰ। য়েল্লো আৰু ব্লেক আৰু মেৰুন কালাৰত কামখিনি কৰিছে। ফুলৰ কামখিনি চাওকচোন কিমান সুন্দৰ হয় কাপোৰযোৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। পিয়ৰ টছৰ যোৰা, একেবাৰে ধুনীয়া হয় কাপোৰযোৰ। চাওক, এইখিনি হৈছে ইয়াৰে ছাইড পাৰি। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইযোৰ পিয়ৰ টছৰ যোৰা হয়। এইযোৰ পিয়ৰ টছৰে হয়। চাওকচোন কিমান সুন্দৰকৈ কামখিনি কৰিছে, সৰু সৰুকৈ বুটাৰ কামখিনি মাল্টি কালাৰত। খুবেই এটা ধুনীয়া যোৰা। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইখিনি হৈছে ইয়াৰে ছাইড পাৰি। চাওকচোন কিমান সুন্দৰকৈ কৰিছে পাৰিৰ কামখিনি। এইখন হৈছে মেখেলা, লগতে থাকিব ব্লাউজৰ পিচ। এইটো হৈছে ব্লাউজৰ পিচ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব কাপোৰযোৰ। এইযোৰ মিক্স টছৰ হয়। য়েল্লো আৰু মেৰুন কালাৰত কামখিনি কৰিছে ফুলৰ। চাওকচোন ধুনীয়া হয় কাপোৰযোৰ। এইখন হৈছে ইয়াৰে মেখেলা। চাওক, এইটো হৈছে ব্লাউজৰ পিচ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইখিনি হৈছে ইয়াৰে ছাইড পাৰি। এইযোৰ মিক্স টছৰে হয়। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। মেৰুন আৰু ৰেডত ফুলৰ কামখিনি কৰিছে। এইখন হৈছে ইয়াৰে মেখেলা। বিহুৰ বতৰ যিহেতু আপোনালোকে ল'ব পাৰিব। এইখিনি হৈছে ইয়াৰে ছাইড পাৰি, লগতে থাকিব ব্লাউজৰ পিচ। এইযোৰ মেৰুন কালাৰত কৰিছে ফুলৰ কামখিনি। চাওকচোন, আগৰ দিনৰ পইচাৰ ডিজাইনত মানে বুটাৰ কামখিনি কৰিছে। খুবেই সুন্দৰ হয়, পুৰণা ডিজাইন হয় খুবেই। আজিকালি পুৰণা ডিজাইনবোৰ আকৌ চলিছে বৰ্তমান। খুব ভাল লাগে এতিয়া এইবোৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। কাপোৰযোৰ ৰেডি কৰিলে খুবেই সুন্দৰ লাগিব। এইখিনি হৈছে ইয়াৰে ছাইড পাৰিকেইটা চাওকচোন কিমান সুন্দৰ হয়। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এয়া এইযোৰ মিক্স টছৰে হয়। য়েল্লো, ৰেড, গ্ৰীণ আৰু পিংক কালাৰত বুটাৰ কামখিনি কৰা হৈছে। এখন হৈছে মেখেলা, ধুনীয়া হয় কাপোৰযোৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইটো হৈছে ব্লাউজৰ পিচ, লগতে থাকিব ছাইড পাৰি। এইখিনি হৈছে ছাইড পাৰি। এইযোৰ মিক্স টছৰে হয়। চাওকচোন, কপাৰ আৰু মেৰুন কালাৰত ফুলৰ কামখিনি কৰা হৈছে। খুবেই সুন্দৰ হয় কাপোৰযোৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইযোৰ চাওক, ধুনীয়া হয় কাপোৰযোৰ। ছাইড পাৰি আৰু ব্লাউজৰ পিচ থাকিব। এইখিনি হৈছে ইয়াৰে ছাইড পাৰি। চাওক, এইখিনি হৈছে ছাইড পাৰি। আপোনালোকে পচন্দৰ ভিতৰত ল'ব পাৰিব। আজিলৈ আহোঁ, আকৌ এটা অন্য ভিডিঅ'ত আকৌ দেখাম। নমস্কাৰ।